নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 22 মেৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ আগত লৈ আহিছো। নিয়মীয়াকৈ খবৰসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ। বটদ্ৰৱা কাণ্ডৰ পিছতে অঞ্চলটোৰ কেইবাটাও ঘৰত চলিল উচ্ছেদ। শনিবাৰে বটদ্ৰৱা থানাত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত দেওবাৰে জিলা প্ৰশাসনে অঞ্চলটোত চলোৱা উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। উল্লেখ্য যে বটদ্ৰৱা আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি ক্ষুদ্ৰ স্থানীয় লোকসকলে শনিবাৰে দুপৰীয়া প্ৰায় 2 বজাত বটদ্ৰৱা আৰক্ষী থানাত জুই লগাই দিছিল। কালিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত 3জন মুখ্য অভিযুক্তৰ ঘৰত আজি উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হয়। প্ৰাপ্ত খবৰ অনুসৰি উচ্ছেদ অভিযানৰ স্থানৰ ওচৰৰ সংবাদ মাধ্যমৰ লোকসকলক যাবলৈ দিয়াৰ অনুমতি হোৱা নাছিল। ইফালে জিলা প্ৰশাসনে এতিয়াও উচ্ছেদৰ আঁৰৰ কাৰণ প্ৰকাশ কৰা নাই। উল্লেখ্য যে আৰক্ষীৰ জিম্মাত শফিকুল ইছলাম নামৰ এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি শনিবাৰে একাংশ ক্ষুদ্ৰ জনতাই বটদ্ৰৱা থানা ঘেৰাও কৰি আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ লগতে থানাত অগ্নি সংযোগ কৰিছিল। ইতিমধ্যে এই ঘটনাক লৈ এতিয়ালৈকে 17 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে শনিবাৰৰ হিংসাত্মক ঘটনাৰ পিছত বটদ্ৰৱা আৰক্ষী থানাৰ চাৰিওফালে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। দিবলৈ লৈছো দ্বিতীয়টি খবৰ। বটদ্ৰৱা থানাত গাড়ীত অগ্নিসংযোগ কৰা মহিলাক গ্ৰেপ্তাৰ। এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে মুঠ 21 জন। বটদ্ৰৱা কাণ্ডত জড়িতৰ অভিযোগত এই পৰ্যন্ত 21 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰা মহিলাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পেট্ৰল ঢালি অগ্নিসংযোগ কৰিছিল বাহনত। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অগ্নিসংযোগ কৰা মহিলাগৰাকীৰ লগতে আন 3 মহিলাকো। বাহনত পেট্ৰল ঢালি জ্বলাই দিয়াৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। ঘটনাৰ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনা সংঘটিত হোৱা স্থানত মোতায়েন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী। আজি শেষৰটি খবৰো জানিবলগীয়া। বটদ্ৰৱা কাণ্ড সংঘটিত কৰাসকল বাংলাদেশী, ফাঁচী হ'ব লাগে, মন্তব্য বিধায়ক দিগন্ত কলিতাৰ। যিসকল লোকে এই কাম কৰিছে তেওঁলোক বাংলাদেশী। তাত কেনেকুৱা মানুহ থাকে সকলোৱে জানে। আইনগতভাৱে এইসকল লোকৰ ফাঁচী হ'ব লাগে। বটদ্ৰৱা কাণ্ডক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। বিধায়কগৰাকীয়ে কয়, এনে ঘটনাত কোনো কাৰণতে কাৰো দাদাগিৰি নচলিব। এনে কৰাৰ পৰা সকলোৱে বিৰত থাকক। আজিৰ বিৰোধীয়ে কিয় মাত মতা নাই? আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব লাগে। বিধায়ক মন্ত্ৰী হলেও আইন হাতত তুলি ল'ব নোৱাৰে বুলি মন্তব্য কৰি কলিতাই কয়, বাংলাদেশীৰ বিৰুদ্ধে মাত মাতি যাম। আইনৰ লগত খেলা কেতিয়াও কৰিব নোৱাৰে। আৰক্ষীৰ ভুল থাকিব পাৰে, কিন্তু থানা জ্বলাব নালাগে। ইয়াৰ ওপৰত শক্তিশালী পদক্ষেপ ল'ব লাগে। তাত কেনেকুৱা মানুহ থাকিব পাৰে সকলোৱে জানে। ভোটৰ ৰাজনীতি কৰাৰ বাবে মাত নামাতে কংগ্ৰেছে। দৰ্শকসকল, আজি সন্ধিয়াৰ খবৰকেইটা যদি উপযোগী আছিলে তেতিয়াহ'লে ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আৰু যদিহে ভিডিঅ'টি ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটিও ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।